আজি ভাবিলোঁ আপোনালোকক মোৰ চুলিখিনিৰ আচল ৰূপটো দেখাওঁ। আচলতে মোৰ চুলিখিনি এনেকুৱা নাছিলে, কিন্তু আফটাৰ ডেলিভাৰী চুলিখিনি একেবাৰে মই কেয়াৰ ল'ব নোৱাৰোঁ, যাৰ কাৰণে মোৰ চুলিখিনি এনেকুৱা হৈছে। আৰু এই হেয়াৰ জেলটো মোৰ একেবাৰে লাইফ ছেভিয়াৰ বুলি ক'ম। বৰ্তমান মই পাৰ্লাৰত 5 ঘণ্টা দিব নোৱাৰোঁ, যাৰ কাৰণে মই বৰ্তমান এই হেয়াৰ জেলটো ইউজ কৰোঁ। বাৰু যিয়ে হওক, আৰু এটা বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ কাৰণে মই বহুত বেছি এক্সাইটেড। সেইটো হৈছে এইটো মই এক্সট্ৰা ভাৰ্জিন ক'ক'নাট অইল ঘৰতে বনাইছিলোঁ। আচলতে যোনটো বজাৰত পোৱা যায় এক্সট্ৰা ভাৰ্জিন ক'ক'নাট অইল, সেইটোত বহুত কিবাকিবি মিক্স থাকে কেমিকেল। সেয়ে মই ঘৰত বনাবলৈ ট্ৰাই কৰিছিলোঁ আৰু ইমান ধুনীয়াকৈ হৈছে। যদি আপোনালোকে ইয়াৰে ৰেচিপিটো বিচাৰে মোক কমেণ্ট কৰি জনাব। আৰু এয়া আজি পুনেত বৰষুণ, ইমান বেছি ধুমুহা আহিলে, সেয়ে মই আজি দিনটো একোৱে কৰা নাই। কেইটামান পাৰ্চেল আহিছিলে, সেই পাৰ্চেলকেইটাও আনবক্সিং কৰিলোঁ। আৰু কিয় বা বৰষুণ আহিলে দিনটো কিবা ইমান বেছি লেজি ফিল কৰোঁ, সেয়ে দিনটো শুইয়ে থাকিলোঁ। আৰু এয়া সন্ধিয়া ৰায়ুক লৈ অকণমান ৰেডি হৈছোঁ বাহিৰত ওলাম বুলি। আজিলৈ ইমানে আছিল, বাই।